এটা আয়োজন কৰিছিলোঁ, য'ত আমি বিভিন্ন আমাৰ ইস্তাহাৰৰ যিখিনি আসপেক্টছবোৰ আছে মানে ইয়াৰ ওপৰত আমি আলোচনা বিলোচনা কৰিলোঁ। আমি অলপ মানে ছাজেশ্যন বা ফিডবেক কুৱেশ্যনছ এইবোৰ আমি ল'লোঁ। মুঠতে আমাৰ যিখিনি হাইলাইটছ UPPL দলৰ মেনিফেষ্টত আছে এইটো কোৱা হৈছে। প্ৰথমতে আমাৰ মেনিফেষ্টত কোৱা হৈছে যে আমি BTR চৰকাৰে UPPL যদি গভৰ্ণমেণ্ট ফৰ্ম কৰে আমি নতুন এটা ভূমি নীতি নিৰ্ধাৰণ কৰিম। সেই নতুন ভূমি নীতিৰে আমি যিখিনি মানুহ খাছ মাটি বা আমাৰ বনাঞ্চলত বসবাস কৰি আছে তেখেতসকলক পাট্টা প্ৰদানৰ কাৰণে ব্যৱস্থা কৰিম। লগতে যিবিলাক পৰিয়ালবৰ্গৰ মাটি নাই, লেণ্ডলেছ ফেমিলি, তেখেতসকলক 3 বিঘাকৈ মাটি দিয়াৰ কাৰণে আমি ইয়াতে প্ৰতিশ্ৰুতি দিয়া হৈছে। দ্বিতীয়তে প্ৰত্যেক আত্মসহায়ক গোটক তেখেতসকলক সহায় হোৱাৰ যাতে হয় তাৰ কাৰণে প্ৰত্যেক ৰেজিষ্টাৰ্ড ছেল্ফ হেল্প গ্ৰুপবোৰক 75,000 টকাকৈ দিয়া হ'ব, এককালীন সাহায্য দিয়া হ'ব। 3 নম্বৰত আমাৰ অহা 5 বছৰত 1 লাখকৈ নতুন ঘৰ বড়োলেণ্ড আৱাস যোজনাৰ আণ্ডাৰত দিয়া হ'ব আৰু এই ঘৰবোৰ ভিলেজ কাউন্সিলে ডিচাইড কৰিব আৰু তেখেতসকলে ৰিকমেণ্ড কৰাৰ নিচিনা BTR চৰকাৰে এইটো আমাৰ ৰাইজক দি দিব আৰু 2025 চনলৈকে আমি BTR অঞ্চলত হোমলেছ ফ্ৰী এটা জোন আমি বনাবলৈ চেষ্টা কৰি আছোঁ। এই ঘৰবোৰৰ কাৰণে কোনো ID নাম্বাৰ নালাগিব, কোনো কাগজ পত্ৰ নালাগিব। আমাৰ ভিলেজ কাউন্সিলবোৰে যোনটো গাঁও সভা পাতিব, গাঁও সভা পাতি পেলাই এইখিনি মানুহ মানে ঘৰটো দিব লাগিব বুলি ক'লে তেখেতসকলক আমি দিয়া হ'ব। আপোনালোকে জানে যে BCDCটো ৰিপ্লেচ কৰি পেলাই BCDCটো এতিয়া নতুন নাম দিয়া হ'ব। এইটো BCDCটো এতিয়া ভিলেজ কাউন্সিল নাম হ'ব। ভিলেজ কাউন্সিলত গ্ৰাছৰুট লেভেল জুডিচিয়াৰী, গাঁও লেভেলৰ এটা কোৰ্টৰ নিচিনা কাম কৰিব। লগতে তেখেতসকলে কৰ সংগ্ৰহ কৰিব পাৰিব, লিগেলি যিখিনি আছে এইটো কৰ সংগ্ৰহ কৰিব পাৰিব যাতে নিজৰ অঞ্চলত নিজৰ এৰিয়াত উন্নতিৰ কামবোৰ কৰিব পাৰে। আমাৰ মাইনৰিটি কমিউনিটি ডেভেলপমেণ্টৰ কাৰণে মাইনৰিটি আৰু ইণ্ডিজিনিয়াছ ফিল্ড বুলি এটা ডিপাৰ্টমেণ্ট ইয়াতে আৰম্ভ কৰা হ'ব। ইয়াৰ আণ্ডাৰতে লিংগুইষ্টিক আৰু ৰিলিজিয়াছ মাইনৰিটিৰ কাৰণে এটা ডেভেলপমেণ্ট বৰ্ড গঠন কৰা হ'ব। মহিলাবিলাকৰ উন্নতিৰ কাৰণে আমি বড়োলেণ্ড মহিলা আয়োগ এটা গঠন কৰা হ'ব। তেখেতসকলৰ অধিকাৰটো সুনিশ্চিত কৰাৰ কাৰণে, মহিলাসকলৰ উন্নতি অভাৱ অভিযোগ পূৰণ কৰাৰ কাৰণে বড়োলেণ্ড মহিলা আয়োগ গঠন কৰা হ'ব। লগতে আমাৰ ভিলেজ কাউন্সিলত 33% 33% ৰিজাৰ্ভেশ্যন আমি মহিলাসকলক দিয়াৰ কাৰণে ইয়াতে প্ৰতিশ্ৰুতি দিয়া হৈছে। লগতে যিমানখিনি ইলেক্টেড মহিলা আমাৰ আহিব, যিখিনি আমি টিকেটছ দিছোঁ, ইয়াৰ বাদেও আমি মিনিমাম 2জন মহিলা, আমাৰ যে 6জন নমিনেটেড MCLA থাকিব তাৰ ভিতৰতে 2জন আমি মহিলা মানে নমিনেটেড MCLA লৈ অহাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ইয়াৰ বাদেও আপোনালোকক অলৰেডি কোৱা হৈছে যে আমি BTRত ই-গভৰ্নেন্স এটা আৰম্ভ কৰিম। ই-গভৰ্নেন্স কৰাৰ লগে লগে এটা আমাৰ নাগৰিক আৰু চৰকাৰৰ মাজত এটা ফেচলেছ ট্ৰানজেকশ্যন হ'ব, গুড গভৰ্নেন্স প্ৰমোশ্যন হ'ব, কৰাপশ্যনটো ফ্ৰী হ'ব আৰু ইয়াৰ ওপৰতো চৰকাৰৰ বহুত ৰেভিনিউ বাঢ়িব। প্ৰত্যেক আমাৰ অনলাইন এপ্লিকেশ্যনত সৰু এটা ফিজ লোৱা হ'ব। এই ফিজবোৰ আমাৰ চৰকাৰী খাজানাত আমাৰ গভৰ্ণমেণ্ট এক্সেকাৰত জমা হ'ব, যোনটো আকৌ মানে ৰাইজৰ উন্নতিৰ কাৰণে মুকলি কৰি দিয়া হ'ব। চ' আমাৰ ইয়াৰ বাদেও নতুন এটা এডুকেশ্যন পলিচি আমি ইয়াতে মানে ফৰ্মুলেট কৰা হ'ব। লগতে হেল্থ ছেক্টৰত আপোনালোকে জ্ঞাত যে আমি অনফাউৰি বড়ো শব্দ হয় কেয়াৰিং এটা হেল্থ স্কিম আমি লঞ্চ কৰিম, যাৰ দ্বাৰা 65 ইয়াৰ্ছ এণ্ড এবাভ আমাৰ যিখিনি নাগৰিক আছে তেখেতসকলক আপ টু 2 লাখ ফ্ৰী অফ কষ্ট ট্ৰিটমেণ্টৰ কাৰণে ব্যৱস্থা কৰা হ'ব। তেনেকুৱা আমাৰ বিভিন্ন প্ৰতিশ্ৰুতি আমাৰ দিয়া হৈছে। টোটেল 150 এজেণ্ডা আমাৰ লগত আছে। আপোনালোকৰ আমাৰ সাংবাদিক বন্ধু বান্ধৱসকলৰ কাৰণেও এটা প্ৰত্যেক জিলাতে আমাৰ জাৰ্নেলিষ্ট কলনী ক্ৰিয়েট কৰা হ'ব। তাতে কোৱাৰ্টাৰ্ছবোৰ থাকিব। কোনোবা যদি থাকিব বিচাৰে মানে যেতিয়া বয়স হ'ব, বুঢ়া কালত মানে যেতিয়া এল্ডাৰলি হ'ব তেতিয়া থাকিব পাৰিব।
আমি যিখিনি ৰেজিষ্টাৰ্ড আমাৰ জাৰ্নেলিষ্ট আছে সকলোকে হেল্থ ইঞ্চুৰেঞ্চ দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব। লগতে যিমান জাৰ্নেলিষ্ট এছ'চিয়েশ্যন বা প্ৰেছ ক্লাব আছে তেখেতসকলক এনুৱেল আনটাইড গ্ৰাণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে ইয়াতে আমাৰ মেনিফেষ্টত। টোটেলি 150 এজেণ্ডা আমি গোটেই আজি ক'ব নোৱাৰোঁ। আপোনালোকে যেতিয়াই আমাৰ ইলেকশ্যনটো ডিক্লেয়াৰ হ'ব তেতিয়াই আমাৰ মেনিফেষ্টটো আমি পাব্লিছ কৰি দিয়া হ'ব। আপোনালোকে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ তেখেতক যে আমাৰ পাৰ্টিৰ পৰা ৰিলিজ কৰি দিয়া হ'ল, ইয়াৰ কাৰণটো আপোনালোকে বিচাৰি আছে। ইয়াৰ বিভিন্ন কাৰণ আছে। প্ৰথম কথাটো হ'ল দলীয় অনুশাসন ভংগ কৰা, এণ্টি পাৰ্টি এক্টিভিটিছ তেখেতে কণ্ডাক্ট কৰি আছিলে। আপোনালোকে জ্ঞাত যে তেখেতে উইদাউট মানে আমাৰ পাৰ্টিৰ পাৰ্মিশ্যন BTR একৰ্ড ইমপ্লিমেণ্টেশ্যন এগেইনষ্টত হাইকোৰ্টত PIL কৰিলে। তেখেতে যদি পাৰ্টিৰ মেম্বাৰ হয় একবাৰো পাৰ্টিক সুধিব লাগিছিল যে এইটো আমি কৰিম না নকৰিম, এইটো তেখেতে নুসুধিলে। নুসুধাৰ কাৰণে আজি য'ত মানে আপোনাৰ COVID-19ৰ কাৰণে নেশ্যন ৱাইড লকডাউন চলি আছে, ইয়াতে বহুত ৰেষ্ট্ৰিকশ্যনছ আছে। BTR ইমপ্লিমেণ্টেশ্যনটো অলপ শ্ল' হৈছে, আমি বুজি পাওঁ। আৰু অলৰেডি চৰকাৰে কিছুমান দফা অলৰেডি ইমপ্লিমেণ্ট কৰিলে আৰু কিছুমান ইমপ্লিমেণ্ট কৰাৰ ৰাস্তাত আছে। লগতে আপোনালোকে জানে যে PTCৰ এতিয়া চৰকাৰ নাই, এতিয়া গভৰ্ণৰ ৰুল চলি আছে। মেইন ইমপ্লিমেণ্টিং এজেঞ্চিটো হ'ব আমাৰ BTR গভৰ্ণমেণ্ট। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সহায়ত BTR গভৰ্ণমেণ্টে এইটো ইমপ্লিমেণ্ট কৰিব, কিন্তু এতিয়া গভৰ্ণমেণ্টে নাই, কোনে এইটো ইমপ্লিমেণ্ট কৰিব? গতিকে অলপ লেহেমীয়া নোহোৱা হৈছে, কিন্তু আমি চবেই বুজি পাব লাগিব আৰু আমি বুজি পাওঁ। আৰু যিবিলাক ছিগনেটৰী আছে তেখেতসকলে একো হেৰি কৰা নাই, একো আপত্তি কৰা নাই। তেখেতে ছিগনেটৰীও নহয়, একো নহয়। কিয় তেখেতে ইমান মানে খৰধৰ কৰিছে? PIL কৰিলে যাৰ আমাৰ মানে পাৰ্টিৰ ডিচিপ্লিন এগেইনষ্টত গ'ল। ছেকেণ্ডলি তেখেতে যেতিয়াই প্ৰেছ মিট মাতে উইদাউট দি পাৰ্মিশ্যন অফ দি পাৰ্টি লিডাৰশ্বিপ, এইটো এটা ডাঙৰ এটা তেখেতে কিবা কৰি আছিলে যোনটো একচেপ্টেবল নহয়। নেক্সটত আপোনালোকে দেখিছে যে তেখেতে 2005ৰ পৰা যিমান PTCৰ এমপ্লয়ী আছে তেখেতসকলৰ এগেইনষ্টত কেছ কৰিছে। য'ত আমাৰ পাৰ্টিৰ ডিচিশ্যনটো আছিলে যে যিবিলাক বাই ফ্ৰডুলেণ্ট মিনছ, যিবিলাক কিবা কিবি মানে ভুল ৰাস্তাৰে চাকৰিটো পাইছে, পাব নালাগিছিল, ইলিজিবল নাছিল, ইণ্টাৰভিউ ফেচ কৰা নাই, কিবা উৎকোচ দি পেলাই মানে চাকৰি পাইছে, এই মানুহবিলাকৰ ওপৰতহে ইনভেষ্টিগেশ্যন কৰাৰ কথা আছিল। কিন্তু তেখেতে 2005ৰ পৰাই মানে কেছটো দি দিলে, য'ত মানে জেনুৱেন মানুহ আছে, যিবিলাক মানে ইলিজিবল হয়, মেৰিট বেচিছত চাকৰি পাইছে, তেখেতসকলে এতিয়া ইনভেষ্টিগেশ্যন ফেচ কৰি আছে আৰু আমাৰ পাৰ্টিৰ এগেইনষ্টত তেখেতসকলে মানে জাঙুৰ খাই উঠিছে। গতিকে এইটো একজন মানুহৰ কাৰণে আমাৰ গোটেই পাৰ্টিটো বদনাম হ'ব নোৱাৰে আৰু এইটো কাৰণে পাৰ্টিটো মানে দুখী হ'ব নোৱাৰে। গতিকে ইয়াৰ কাৰণে ছেকেণ্ডলি তেখেতে মানে আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়া স্পেচত বহুত মানে লেভিছ লাইফষ্টাইল মানে বহুত মানে কিবা কৰি আছে, যোনটো আমাৰ পাৰ্টিৰ ইমেজটো মানে অলপ মানে বেয়া কৰি আছে, যোনটো মানে আমাৰ সামাজিকভাৱে তেখেতে কৰক, নিজৰ প্ৰাইভেট লাইফত কি কৰে কৰক, কিন্তু এইটো ছ'চিয়েলি মানে পাব্লিকলি যদি মানে এৰি দিয়ে তেনেহ'লে এইটো পাৰ্টিৰ কাৰণে আমাৰ অলপ মানে কিবা হয়। আৰু তেখেতে পাৰ্টিৰ লিডাৰশ্বিপৰ এগেইনষ্টত কথা কৈ আছে। তেখেতে ক'লে যে আমাৰ পাৰ্টিৰ লিডাৰশ্বিপে তেখেতক হীৰাবৰণীয়াৰ লগত কথা পাতিবলৈ পঠাইছে, যোনটো এটা মিছা কথা, একেবাৰে মিছা কথা। আপোনালোকে জানে পৃথ্বীৰাজ নাৰায়ণ এজন সাধাৰণ আমাৰ মেম্বাৰ, CWC মেম্বাৰ, তেনেকুৱা আমাৰ 14.5 লাখ মেম্বাৰ আছে। 14.5 লাখ মেম্বাৰৰ ভিতৰত যদি চবকে বেলেগ পলিটিকেল পাৰ্টিৰ লগত এলায়েন্স কৰিবলৈ পঠায় কেনেকুৱা হ'ব আপোনালোকে ভাবিব পৰা? অলপ ইমাজিন কৰি চাওক আপোনালোকে। যদি এলায়েন্স কৰিব লগা আছে তেনেহ'লে আমাৰ পাৰ্টিৰ লিডাৰশ্বিপ আছে নহয়, বহুত লিডাৰ্ছবোৰ আছে, কোনোবা ভাইচ প্ৰেচিডেণ্ট আছে, কোনোবা জেনেৰেল ছেক্ৰেটাৰী আছে, তেখেতক কিয় আমি মানে পঠাম এটা মানে পলিটিকেল পাৰ্টিৰ লগত কথা পাতিবলৈ, হয়নে নহয়? তো গতিকে এইবোৰ মানে পাৰ্টিৰ লিডাৰশ্বিপৰ এগেইনষ্টত কথা কোৱা, পাৰ্টিৰ এগেইনষ্টত কাম কৰা আৰু ইনডিচিপ্লিন এটা মানে কিবাবোৰ চাই পেলাই তেখেতক পাৰ্টিৰ পৰা ৰিলিজ কৰি দিয়া হৈছে। আৰু মই তেখেতক মানে অনুৰোধ কৰিব বিচাৰোঁ যে তেখেত বহুত এতিয়া সৰু বয়স, 22 বছৰীয়া এজন ল'ৰা, তাত তেখেতৰ মানে ব্ৰাইট মানুহ হয়, ইণ্টেলিজেণ্ট মানুহ হয়, স্মাৰ্ট হয়, জীৱনটো বহুত আছে এতিয়াই যদি মানে ছাকচেছৰ কাৰণে শ্বৰ্টকাট বিচাৰে তেনেহ'লে কেনেকৈ হ'ব? ছাকচেছৰ শ্বৰ্টকাট নাই। অলপ মানে সংযম হ'ব লাগিব, ধৈৰ্য ধৰিব লাগিব, কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্ক কৰিব লাগিব, তেতিয়াহে ছাকচেছটো পাব। তেখেতে যদি মানে কাৰোবাৰ মানে কিবা উঠি পেলাই মূৰত উঠি পেলাই একবাৰে যদি ছাকচেছ হ'ব বিচাৰে তেনেহ'লে এইটো ভুল ৰাস্তা।
তেখেতক মই অনুৰোধ কৰিব বিচাৰোঁ আৰু মই তেখেতৰ ছিনিয়ৰ হৈ পেলাই তেখেতক মানে এডভাইচ কৰিব বিচাৰোঁ যে হাৰ্ডৱৰ্ক কৰক, ভাল সৎ পথত চলক, ভাল ৰাস্তাটো লওক আৰু ছিনিয়ৰবিলাকক অলপ মানে শিষ্টাচাৰটো মানি পেলাই সন্মান দি পেলাই আগুৱাই যাওক, তেতিয়া হয়তো তেখেতৰ জীৱনত ছাকচেছ আহিব। এইটো ৰাস্তা যোনটো তেখেতে লৈছে এইটো দি তেখেতে ছাকচেছ হ'ব নোৱাৰে। এইটো মানে মোৰ কোৱা কথা নহয়, আপোনালোকে সকলোৱে জানে। ধন্যবাদ। হীৰা শৰণীয়া এটা ডিভাইচিভ পলিটিক্স খেলে, বড়ো ওপৰো পলিটিক্স খেলে আৰু আমাৰ পাৰ্টি চিৰে এতিয়া অফক'ৰ্ছ পলিটিকেল পাৰ্টিত আহিছে। তাৰ আগতে তেখেতে মানে আমাৰ বড়ো ছাত্ৰ সংগঠনৰ নেতা আছিলে। গতিকে দুই মানে বিপৰীত মেৰুৰ দুইজন মানুহ, কেনেকৈ এইটো এলায়েন্স সম্ভৱ হ'ব পাৰে? হীৰা শৰণীয়া মানে প্ৰমোদ বড়োৰ লগত এলায়েন্স কৰিব নোৱাৰিব আৰু প্ৰমোদ বড়ো হীৰা শৰণীয়াৰ লগত এলায়েন্স কৰিব নোৱাৰিব। এইটো দুই মেৰুদণ্ডৰ মাজত মানে কেতিয়াও এইটো মিল কেতিয়াও নহ'ব। এইটো মিছা কথা, একদম কমপ্লিটলি বেছলেছ, ট'টেলি আনফাউণ্ডেড এণ্ড আনএক্সেপ্টেবল বাই দ্য পাৰ্টি। চেলেঞ্জ কৰিছে, প্ৰমাণটো আছে যদি দি দিয়ক। খালি আছে বুলি কয়, কিয় নিদিয়ে? কিয় দি দিয়ক? মই ক'ব খুজিছোঁ মানে হীৰা শৰণীয়া আৰু পৃথ্বীৰাজৰ মাজত কিয় দুখন বুজাবুজি আছে বুলি শুনি আছোঁ। কাৰণ তেওঁ হীৰা শৰণীয়া একদম ভাল তেওঁ এইবিলাক কাম নকৰে, এই কথাখিনি তেওঁ মিডিয়াত কৈ আছে। এই কথাটো মই মানে গুৱাহাটী মিডিয়াৰ পৰা কাৰ লগত? পৃথ্বীৰাজৰ লগত। পৃথ্বীৰাজ আৰু হীৰা শৰণীয়াৰ মাজত কিয় দুখন বুজাবুজি হৈছে? থাকিব পাৰে, তেখেতৰ সকলোৰ লগত বুজাবুজি। পৃথ্বীৰাজ বহুত সৰু ল'ৰা হ'লেও তেখেতৰ হাগ্ৰামাৰ লগত বুজাবুজি, তেখেতৰ হীৰা শৰণীয়াৰ লগত বুজাবুজি, তেখেতৰ মানে বিজেপিৰ লগতো বুজাবুজি, কংগ্ৰেছৰ লগত বুজাবুজি। মুঠতে য'ত তেখেতৰ নিজৰ মানে স্বাৰ্থ আছে, নিজৰ মানে লাভ আছে, তাতে তেখেত আছে। সৰু ল'ৰা হ'লে কি হ'ব? তেখেত এইটো কামত বহুত মানে পাকৈত আৰু পাকৈত ক'ব লাগিব আৰু।